নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি এতিয়া যাব ওলাইছোঁ। মই কাপোৰ এযোৰ আনি থৈ দিছিলোঁ, আজি প্ৰায় এসপ্তাহমানেই হ'ল। আৰু কাপোৰযোৰ চাব নেকি? অলপ দেখাই দিছোঁ বাৰু। পিন্ধিলে দেখা পাবই, চিলাই কৰি অনাৰ পাছত পিন্ধিলে ভালকৈ দেখাম। এতিয়া এনেকৈ দেখাই দিছোঁ। এযোৰ সোমোৱাই গ'লোঁ আৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই যাব। যদি কৈ আহি গ'লোঁ আৰু মোৰ লগৰ ছোৱালী এজনী তাতে দিছোঁ কাপোৰযোৰ। তাই এতিয়া এক্সাম চলি আছে বোলে, 2 দিনমান পাছত দিব। আৰু আমি অকণমান আগুৱাই যাওঁ, আমাৰ এইটো চাইডে পানী হৈছে বোলে। আৰু মোক কমেণ্ট কৰি সুধি আছিলে, এজনী মোৰ ছোৱালী নেকি? এজনী মোৰে ছোৱালী। আৰু তাইৰ নামতে মোৰ চেনেলটো খোলা হৈছে, বৰ্ষা সৃষ্টি ব্লগ বুলি। আৰু ধুনু হাই দি আৰু অলপ গ'লে পামগৈ, আপোনালোককো দেখাম। এয়া চাওক চাৰিওফালৰ দৃশ্য। আৰু পানী ইমানেই বাঢ়িছে, এবাৰ বহুত ভয়ানক হ'ব যেন পাইছোঁ। আৰু ছোৱালীজনীকো আনিলোঁ কাৰণে পানী আমি আগলৈ ইমান নগ'লোঁ। ওচৰতে পুল আছিলে, আপোনালোকক দেখাইছে। আৰু তাই পুলৰ ওচৰলৈ গৈ থাকে, জানো হয়নে? কি কৰিছিলা? এতিয়া আমি ঘৰলৈ যাওঁগৈ। আৰু এই ধুনু কাৰণে দিগদাৰ হ'লে ঘপকৈ আৰু পানীত সেইটো চাইডে পুল চুল আছে, নহয়ো কিবা এটা হ'ব লাগিলে বহুত ভয় লগা কথা। সেইটো কাৰণে আমি গুচি আহিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ।